ব্ৰেকিং নিউজ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ পাছতে সমগ্ৰ অসমত যি ধুমুহাৰ সৃষ্টি হৈছে তাৰ বাবে মেট্ৰিকৰ নতুন SOP আগৰ নিয়ম সম্পূৰ্ণৰূপে সলনি কৰি এক নতুন নিয়মৰ সূচনা কৰা হৈছে যাতে এনে ধৰণৰ অনিয়মে পুনৰ অসমৰ শিক্ষাখণ্ড চানি ধৰিব নোৱাৰে এনে ধৰণৰ অনিয়ম যাতে নহয় মেট্ৰিকৰ পৰৱৰ্তী পৰীক্ষা কেনেকৈ পাতিব SOP পৰৱৰ্তী পৰীক্ষাসমূহ কেনেকৈ পাতিব তাৰ বাবে সেবাৰ নতুন SOP বুধবাৰে সেবাৰ সচিবে জাৰি কৰিছে এই SOP আৰু প্ৰতিখন থানা আৰক্ষী চকীত শিক্ষা বিষয়ে অনুপস্থিত জ্যেষ্ঠ শিক্ষকক দিব দায়িত্ব থানা আৰক্ষী চকীৰ পৰা প্ৰশ্নকাকত সমজি ল'ব কেন্দ্ৰৰ তত্ত্বাৱধায়কে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নকাকত সমজি লোৱাৰ সময়ত উপস্থিত থাকিব স্কুল পৰিদৰ্শকে মনোনীত কৰা বিষয়া সঠিক পেকেটৰ সংখ্যা সিল বন্ধ আছে নে নাই সেয়া চাইহে পেকেট গ্ৰহণ কৰা হ'ব পৰীক্ষা হলত সোমোৱাৰ পূৰ্বে উপযুক্ত তালাচী হ'ব মনোনীত বিষয়ে এই সময়ছোৱাত তীক্ষ্ণ দৃষ্টি ৰাখিব আৰক্ষীক সহায় কৰিবলৈ পৰ্যাপ্ত সহায়ক নিয়োগ কৰিব পৰীক্ষা কেন্দ্ৰই পৰীক্ষাৰ্থীৰ সঠিক তালাচী যাতে লোৱা হয় সেয়া নিশ্চিত কৰিব কোঠাত পৰীক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হ'লে অতিৰিক্ত নিৰীক্ষক নিযুক্ত কৰিব গতিকে অতি গুৰুত্বপূৰ্ণ প্ৰতিটো পৰীক্ষা কোঠাৰ বাবে দুজন নিৰীক্ষক নিযুক্ত কৰিব অতি গুৰুত্বপূৰ্ণ নকল কৰা শিক্ষাৰ্থীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব যিটো কৰিবও লাগে নিৰীক্ষকে জালিয়াতি কৰিলে কঠোৰ ব্যৱস্থা লোৱা হ'ব পৰীক্ষা হল অনিয়ম ৰোধ কৰিবলৈ প্ৰয়োজনত আৰক্ষীৰ সহায় লোৱা হ'ব বুলিও কৈছে বাহিৰৰ পৰা যাতে কোনেও সহায় কৰিব নোৱাৰে অসৎ পন্থা লোৱাৰ ক্ষেত্ৰত তাৰ বাবে আৰক্ষী নিয়োগ প্ৰতিটো কেন্দ্ৰত যাতে